বৰ সুন্দৰ কথা কোৱা শুনিছিলোঁ। जब खाली है फिर भी मना करते नहीं देखा, मैंने पापा से अमीर इंसान नहीं देखा। मातृर मरम, मातृर ममता, मातृर त्यागर ওপৰত বহুত লিখা হয়, কিন্তু পিতৃৰ মৰম, পিতৃৰ ত্যাগৰ বিষয়ে লিখা মানুহৰ সংখ্যা বহুত কম। সন্তানৰ জীৱনত পিতৃৰ মহত্ব কি, পিতৃৰ ইম্পৰ্টেঞ্চ কি, তাৰ ওপৰত এটা বৰ সৰু ইণ্টাৰেষ্টিং কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ। যদি ভাল পায় তেনেহ'লে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। আহক আজি পিতা পুত্ৰৰ এটি হৃদয়স্পৰ্শী কাহিনী শুনো। 18 বছৰীয়া ৰোহন যি ইঞ্জিনিয়াৰিঙৰ বাবে কোচিং কৰি আছিল। ৰোহনৰ দেউতাকে তাক সদায় কৈছিল, ভালদৰে পঢ়া শুনা কৰ, পঢ়া শুনাত ভালদৰে ফ'কাছ কৰ, এজন ভাল ইঞ্জিনিয়াৰ হ'বলৈ যত্ন কৰ। কিন্তু ৰোহনৰ এটাই ৰুচি আছিল, তাক এখন যিকোনো প্ৰকাৰে বাইক লাগে। সি দেউতাকক সদায় কমপ্লেইন কৰিছিল, তাৰ সকলো বন্ধুৰে বাইক আছে, গাড়ী আছে, সিহঁতে সদায় বাইক গাড়ী দি কোচিঙলৈ আহে, কিন্তু সিহে চাইকেল লৈ যাব লাগে। এদিন ৰোহনে বাপেকক বাইক এখন লাগিবই বুলি সজোৰে দাবী জনালে। দেউতাকে তাক কাষত বহাই বুজাবলৈ বহুত চেষ্টা কৰিলে। সি নুবুজে। সি দেউতাকৰ লগত তৰ্কত লিপ্ত হ'ল। দেউতাকো খঙত কিবা কিবি ক'লে। আজিকালিতো জানেই, য়ং জেনেৰেশ্যনৰ অলপতে খঙতে সকলো কথা মূৰত লগাই লয়। খঙত ৰোহনে ডিচাইড কৰিলে সি আৰু এই ঘৰ এৰি গুচি যাব, মাক দেউতাকৰ লগত নাথাকে আৰু সি। পিছদিনা মাক বাপেক বজাৰলৈ যাবলৈ ওলাল। সি ঘৰত অকলে থাকিল। তাৰ মনত যোৱাকালিৰ কথাবোৰে ক্ৰিয়া কৰি থাকিল। এই সুযোগতে সি ঘৰ এৰি যোৱাৰ সিদ্ধান্ত ল'লে। সি ঘৰৰ পৰা ওলাই যাবলৈ ধৰোঁতেই দেখিলে যে দেউতাকে তেওঁৰ পাৰ্চটো নিবলৈ পাহৰিলে। সি ভাবিলে ভালেই হ'ল, তাকতো পইচাৰ প্ৰয়োজন হ'ব। সি দেউতাকৰ পাৰ্চটো লৈ জেপত ভৰাই ঘৰৰ পৰা ভুলতে দেউতাকৰ জোতাযোৰ পিন্ধি ওলাই গ'ল। অলপ দূৰ যোৱাৰ পিছত সি গম পালে যে সি ভুলতে দেউতাকৰ জোতাযোৰ পিন্ধি আহিলে। খঙতে দেউতাকৰ জোতাযোৰ দলিয়াই দি খালী ভৰিৰে খোজকাঢ়ি গৈ থাকিল। ভৰিত কাঁইটে পিন্ধিলে, কিন্তু সি তাৰ প্ৰতি ভূক্ষেপ নাই। তাৰ দেউতাকৰ প্ৰতি ইমান আক্ষেপ যে, ইমান খং উঠিছে, ভুৰ ভুৰাই খোজকাঢ়ি গৈ থাকিল। ৰোহনৰ ভৰিৰ পৰা তেজ ওলাব ধৰিলে আৰু বিষত সি থাকিব নোৱাৰা হ'ল। অলপ সময় সি বহি জিৰাবলৈ চিন্তা কৰিলে। অলপ সময় বহাৰ পিছত তাৰ তৎক্ষণাত মনত পৰিল সি দেউতাকৰ পাৰ্চটো লৈ আহিছে। সি ভাবিলে দেউতাকৰ পাৰ্চটোতো যিহেতু টকা আছে, গতিকে সি হস্পিটেলত গৈ ডাক্তৰক ভৰিটো দেখুৱাই লোৱা ভাল হ'ব। হস্পিটেল যোৱাৰ আগতে সি ভাবিলে আগতে পাৰ্চটো চাই লোৱা যাওক কিমান টকা আছে। পাৰ্চটো খোলাৰ পিছত সি আচৰিত হ'ল। পাৰ্চটোত মাত্ৰ 100 টকাৰ নোট এখন আছিল। পাৰ্চটো দেখাত বহুত মোটা আছিল, কিন্তু ভিতৰত কাগজৰে ভৰি আছিল। তাৰ দেউতাকৰ ওপৰত আৰু এক খং উঠিল। মুখতে ভুৰ ভৰাবলৈ ধৰিলে, মোৰ দেউতা ইমান দুখীয়া, কামৰ নহয়। সি ভাবিলে পাৰ্চৰ ভিতৰত ইমান কাগজ চাওঁ, কিহৰ কাগজ এইবোৰ। প্ৰথমে এখন কাগজ সি উলিয়ালে, যিখন এখন বাকীৰ কাগজ আছিল। এই টকা দেউতাকে তাক লেপটপ এটা দিবলৈ বন্ধুৰ পৰা লোৱা 40,000 টকাৰ বাকীৰ হিচাপ আছিল। এবছৰ ধৰি ৰোহনে বাপেকক লেপটপ এটা লাগে বুলি কোৱাত বাপেকে বন্ধুৰ পৰা 40,000 টকাৰ হিচাপ এই কাগজখনত লিখা আছিল। লাহে লাহে তাৰ অনুশোচনা হ'বলৈ ধৰিলে। বাকী কাগজবোৰ ইলেক্ট্ৰিচিটি বিল, মাহেকীয়া ৰেচনৰ বাকীৰ বিল, গাখীৰৰ বিল, টেলিফোনৰ বিলেৰে ভৰি আছিল। ৰোহনে মনতে ভাবিলে, প্ৰতিমাহে আমাৰ ঘৰত ইমান খৰচ হয়, দেউতাই অকলে এইবোৰ চম্ভালি আছে। লাহে লাহে ৰোহনৰ খং কমিবলৈ ধৰিলে। শেষত ৰোহনে পাৰ্চটোত এখন বিজ্ঞাপনৰ কাগজ দেখা পালে, য'ত লিখা আছিল, পুৰণা স্কুটাৰ বেচি নতুন বাইক লৈ যাওক। ৰোহনে বুজি উঠিল মাক দেউতাক বাহিৰলৈ কিয় গৈছে। দেউতাকৰ এষাৰ কথা ৰোহনৰ বাৰে বাৰে মনলৈ আহিব ধৰিলে। দেউতাকে সেইদিনাখন কৈছিল, মই কেনেদৰে ঘৰখন চলাইছোঁ তোমালোকে কি বুজিবা, একমাত্ৰ মই জানো। ঘৰৰ একমাত্ৰ বাহন স্কুটাৰখনৰে দেউতাকে তাক স্কুললৈ অনা নিয়া কৰিছিল। দেউতাকৰ বহুতো স্মৃতি জড়িত আছে। ঘৰৰ একমাত্ৰ স্কুটাৰখন বেচিবলৈ গৈছে যাতে তাক দেউতাকে এখন বাইক দিব পাৰে। অজানিতে ৰোহনৰ চকুৰে চকুলো বৈ আহিল। সি ঘৰলৈ দৌৰিবলৈ ধৰিলে। তাৰ ভৰিৰে তেজ ববলৈ ধৰিলে। তাৰ যেন এইবোৰৰ প্ৰতি কোনো ভক্ষেপ নাই। সি মাত্ৰ ধৰিছে আৰু দৌৰিছে। সি ঘৰত আহি দেখিলে যে মাক দেউতাক তেতিয়াও ঘৰলৈ উভতি অহাই নাই।
সি বিজ্ঞাপনত থকা ঠিকনাটো চাই তালৈ দৌৰ দিলে। দোকানত গৈ দেখিলে যে দেউতাকে স্কুটাৰখন বেচি বাইকৰ দৰ-দাম কৰি আছে। ৰোহনে দেউতাকৰ ভৰিত পৰি ক্ষমা বিচাৰিলে আৰু ক'লে, দেউতা, স্কুটাৰখন নেবেচিবা। এদিন মই ভালদৰে পঢ়ি এজন ভাল ইঞ্জিনিয়াৰ হ'ম, তোমাক দেখুৱাম, বহুত টকা উপাৰ্জন কৰিম আৰু এনেকুৱা দিন কেতিয়াও আমাৰ জীৱনলৈ ঘূৰি আহিবলৈ নিদিওঁ। এই স্কুটাৰখনৰ লগত তোমাৰ বহুতো স্মৃতি জড়িত হৈ আছে। দেউতাই এইখন বিক্ৰী নকৰিবা। ৰোহনে দেউতাকক কাকতি মিনতি কৰিলে। ৰোহনে পুনৰ ক'লে, আজি মই সকলো বুজি পালোঁ দেউতা। মই বহুত ডাঙৰ পাপ কৰিবলৈ ওলাইছিলোঁ দেউতা। মই তোমাৰ পাৰ্চটো চুৰ কৰিছিলোঁ। পাৰ্চটো যদি চুৰ নকৰিলোহেঁতেন তেনেহ'লে দেউতা তোমাৰ ইম্পৰ্টেঞ্চ কি কেতিয়াও বুজি নাপালোহেঁতেন। ৰোহনৰ দেউতাকৰো দুচকুৰে দুধাৰি চকুলো বাগৰি পৰিল। এইটো এটা সৰু কাহিনী। সদায় মনত ৰাখিব, জেপ খালী হ'লেও দেউতাই কেতিয়াও মানা নকৰে। দেউতাৰ নিচিনা ধনী মানুহ এই পৃথিৱীত আৰু কোনো নাই। মনত ৰাখিব, আমাৰ মা দেউতাৰ চকুত চকুলো ওলাই দুটা ক্ষেত্ৰত। প্ৰথমে নিজ কন্যা সন্তানক যেতিয়া নিজৰ ঘৰৰ পৰা আন এঘৰলৈ উলিয়াই দিয়ে। দ্বিতীয়তে যেতিয়া নিজ পুত্ৰই মাক বাপেকৰ ত্যাগক বুজি নাপায়, অৱহেলা কৰে, অপমানিত কৰে।